যাওক আমি অকৰো নমাজ মহাভাৰতৰ বদ অকৰিব রত্নাবতী পুর রজা ময়ূর ধ্বজারাই হাৰজাকৃত দুটিৰ সৈতে সুখে দিন যার সঙ্গে রহরঙ্গে থাকে নরপতি রজার রখে হইলা রানী গর্ভ নরপতির আনন্দ মিলিলা রানীর ওচরে যায় কহিবেলা হব লাগে আজিৰ পৰা প্ৰিয়ে তুমি দয়াশীলা হবা মিছা কথা কুবাক কদাপি নহবা তোমাৰ ব্যৱহাৰ প্ৰিয়ে সন্তানে কৰিব
যেবে পুন ভুবক্ষণে রানী রেচি ভুবক্ষণে রানী রেচি পুত্র দেখি রজা রানীর আনন্দ মিলিলা গণক এজন মাটি পুত্ৰ গণক এজন মাটি পুত্ৰ মহারাজ বহু কষ্ট কৰি আহি পালো মই পিছে গণনাৰ যোগাৰ পাতি তুমি মোক দিয়া উলিয়াই এ ধাৰি এখন ফলি এখন পেন্সিল এডাল কাগজ এখন কলম এটা দিয়া সোনকাল গণনা পাতিলা দেও বিধি ব্যৱহাৰে বিধি ব্যৱহাৰে কুণ্ডলীয়া কিছে দেও কুণ্ডলীয়া কিছে দেও ফলি ৰয়ো পৰে হে গণনা পাতিলা দেও হে জন্মলগ্ন ভালদৰে মিলাই মিলাই চাইলাই মিলাই মিলাই চাইলা ৰজাৰ পুত্ৰ নাম পাছে তাম্ৰধ্বজা কিলা হে গণনা পাতিলা দেও হে এহিমতে গণনা সমাপন হইলা ৰজাৰ পুত্ৰক সকলোৱে ৰজাৰ পুত্ৰক সকলোৱে লাহে লাহে তাম্ৰধ্বজ বাঢ়ি বেলা কালক্ৰমত তাম্ৰধ্বজ কালক্ৰমত তাম্ৰধ্বজ এই হব কথা আমি অলপ সময় থওঁ কৃষ্ণ অৰ্জুনৰ কথা কৃষ্ণ অৰ্জুনৰ কথা এক
ধ্বজ ৰজা কৰ্ণৰ সমানে দানী অৰ্জুনে বোলে সখী বিশ্বাস নাযায় অৰ্জুনে বোলে সখী বিশ্বাস নাযায় ময়ূৰ ধ্বজ দানী বুলি শুনা নাই ময়ূৰ ধ্বজ দানী বুলি শুনা নাই সখী ধনঞ্জয় যদি তুমি ময়ূৰ ধ্বজ ৰজা দানী বুলি কৈটোৱে শুনা নাই তেনেহ'লে আমি দুইজনে এতিয়া এটা কাম কৰিম আমি দুইজনে এতিয়াই ব্ৰাহ্মণৰ বেশ ধৰিম আৰু ময়ূৰ ধ্বজ ৰজা দানী হয় নে নহয় আজি তোমাক প্ৰমাণ কৰি দেখুৱাই দিম এহি বুলি দুইজনে ব্ৰাহ্মণ বেশ ধৰে ধনঞ্জয় এইখনে হৈছে ৰজাৰ পুৰী ৰজা বাৰু ঘৰত আছেনে নাই এতিক্ষণে মই মাতিম শীঘ্ৰ কৰি মহাৰাজ ঘৰত আছেনে মহাৰাজ মহাৰাজ ঘৰত আছেনে ও আছো আছো মাত শুনি ময়ূৰ ধ্বজ ওলাই আহিলা আহা
বিপ্ৰহত কথা এটা সোধো কিয়নো আহিলা দুয়ো মুহুৰালৈ কিবা চিন্তাত থকা যেন কিবা চিন্তাত থকা যেন সখী ধনঞ্জয় ৰজাই যিহেতু আমি দুইজনে কিয় আহিছোঁ সুধিছে গতিকে এই সুযোগতে ৰজাক বন্দী কৰিবই লাগিব দুই বিপ্ৰয় বোলে শুনা মহাৰাজ বিপদত পৰি আমি আহো তোমাৰ ঠাই অ বিপদত পৰি আমি আহো তোমাৰ সহায় বিচাৰি আমি পৰিছোঁ ভাগৰি উপযুক্ত সহায় আমি পোৱা নাই বিচাৰি আহি আহি তোমাৰ ঘৰত সোমালো আমি কি সহায় লাগে আমাক কহিবু বিৱৰি অ কি সহায় লাগে আমাক কহিবি বৰি ব্ৰাহ্মণ ৰূপী শ্ৰীকৃষ্ণই মনতে ভাবে অ কি ভাবে জগতৰ প্ৰভু হৈ আজি ৰজাক মই এনেকুৱা এটা ফাঁকি মাৰিম আৰু সেই ফাঁকিৰ দ্বাৰা এতিক্ষণে ৰজাক মই বন্দী কৰিম মহাৰাজ এটাই মাত্ৰ পুত্ৰ সন্তান আছে মোৰ ঘৰে অহাকালি বিয়া তাৰ অহাকালি বিয়া তাৰ ধুমধাম কৰি বিয়া কৰো হঠাতে আহি আজি পুৱাই সিংহ এটা আহি পালে আহিয়ে পুত্ৰক মোক খাবলৈ বিচাৰে আহিয়ে পুত্ৰক মোক খাবলৈ বিচাৰে বুজাই বহৰাই সিংহ গোটক শান্ত সিংহ দিয়া চৰ্ত শুনি বিপদত পৰিছোঁ সিংহ দিয়া চৰ্ত শুনি বিপদত পৰিছোঁ ব্ৰাহ্মণ ৰূপী কৃষ্ণই বোলে শুনা মহাৰাই সিংহ দিয়া চৰ্ত তোমাক কহিব
মহাৰাজ তুমি বোলে মহাধাৰ্মিক শুনি আছো মই তুমি বোলে মহাধাৰ্মিক শুনি আছো মই সেই কাৰণে আহো আমি তোমাৰ ৰহালৈ সেই কাৰণে আহো আমি তোমাৰ ৰহালৈ গতিকে মহাৰাজ যিহেতু তুমি মহাধাৰ্মিক মহাজ্ঞানী তুমি এটা কাম কৰা তোমাৰ শৰীৰৰ সুফালটি কাটি আমাক দান দিয়া দান লৈ গুচি যাম নিশ্চয় জানিবা মহাৰাজ তোমাৰ শৰীৰৰ সুফালটি কাটি আমাক কেনেকৈ দান দিব লাগে জানা নহয় তোমাৰ ভাৰ্যাই পুত্ৰই তোমাক কাটিব লাগিব তেতিয়াহে তোমাৰ মাংস তেতিয়াহে তোমাৰ মাংস আৰু মহাৰাজ ভাৰ্যা পুত্ৰই কাটোতে যদি কান্দা তুমি তোমাক দান নালাগে তোমাক দান নালাগে কথা শুনি ময়ূৰ ধ্বজাৰ আনন্দ মিলিলা
ধৰিছো চৰণ স্বামীৰ সলনি আজি মই হৈবু দান কি কলা আই তুমি তোমাৰ স্বামীৰ সলনি দান হ'বলৈ বিচাৰিছা বৰ ভাল কথা আই পিছে আই কথা এটা হ'ল নহয় নাৰীৰ মাংস নালাগে নকৰো গ্ৰহণ মহাভক্ত পুৰুষৰ কথা শুনি ৰাণীয়ে নিৰুপায় হইলা মাতৃৰ ক্ৰন্দন তাম্ৰধ্বজে শুনিবাক দুই বিপ্ৰক চাই পাছে ব্ৰাহ্মণ ধৰিছো চৰণ পিতৃৰ সলনি আজি মই হৈবু দান কি কলা বুপা তুমি তোমাৰ পিতৃৰ সলনি দান হ'বলৈ বিচাৰিছা বৰ ভাল কথা ঐ বুপা এনেকুৱা সন্তান বৰ্তমান সময়ত বহুত প্ৰয়োজন যিজন পুত্ৰই পিতৃৰ কান্ধৰ ভাৰ কাঢ়ি ল'ব পাৰে পিছে বুপা কথা এটা হ'ল নহয় তুমি তো মহাভক্ত কদাপি নহয় তোমাক দান নালাগে কথা শুনি তাম্ৰধ্বজে নিৰুপায় হইলা পিতৃৰ মুখলৈ চাই
নাযাবা মুখেৰি শুনা পিতা মোহৰ বচন শুনা পিতা মোহৰ বচন নালাগে নালাগে পিতা তুমি শ্ৰীকৃষ্ণই কৈছিল হে ৰজা তোমাৰ ভাৰ্যাই পুত্ৰই কেৱল কান্দি আছে তোমাক দান হ'ব নিদিয়ে গতিকে তুমি এটা কাম কৰা মহাৰাজ ভাৰ্যা পুত্ৰৰ হাতত ৰজা কৰত দিয়া তুলি তোমাৰ দেহা ফালি দিয়ক তোমাৰ দেহা ফালি দিয়ক কথা শুনি ময়ূৰ ধ্বজৰ আনন্দ মিলিলা তাৰ পিছত নৰপতি তুলি দি ৰজাই দুইজনকে চাই কৈছিল হে মোৰ মৰমৰ ভাৰ্যাৰ পুত্ৰ এডাল জ্বলন্ত মমে যেনেকৈ আনক পোহৰ বিলাই এটা সময়ত নোহোৱা হৈ যায় ময়ো আজি এই দুই মহান ব্ৰাহ্মণক উপকাৰ কৰি মৰি যাম নকৰিবা দুখ নকৰিবা শোক মোৰ পাতি দিছো কাটা দুয়ো মোক কৰত হাতে লৈ দুয়ো নিৰুপায়ী হইলা ৰজাৰ মুখলৈ চাই ৰজাৰ মুখলৈ চাই ভাৰ্যাই কান্দে আৰু পুত্ৰই কান্দে চাই ৰজাৰ ফালে কোন হাতে আজি তোমাক কাটিব কোন হাতে আজি তোমাক কাটিব কিলিখিলা আমাৰ কপালে আমাৰ কপালে
চকুত চকু পানী দেখিলা ব্ৰাহ্মণে ৰজাৰ চকুত চকু পানী দেখিলা ব্ৰাহ্মণে ৰজাক চাহিয়া বাছে ঐ নমৰা খুলে ৰজাক চাহিয়া বাছে ঐ নমৰা খুলে ৰজা তোমাকতো আগতে কৈছিলো যে তুমি কান্দিলে তোমাক দান নালাগে বুলি কি মই কান্দিছো নাই নাই বিপ্ৰহব মইতো কান্দা নাই নহয় তুমি কান্দিছা নাই নাই বিপ্ৰহব আজিলৈ মই জীৱনত মিছা কথা কৈয়ে পোৱা নাই সেইকাৰণে কৈছো মই কান্দা নাই নহয় তোমাৰ বাউ চকুৰে চকুলো ওলাই আছে গতিকে তুমি কান্দিছা সেইকাৰণে বাৰে বাৰে কৈ আছো মই অলপো মই কান্দা নাই জানিবা মই বাৰু কিয় কান্দা নাই আমাৰ এই মনুষ্য শৰীৰৰ সোফালটোক পুৰুষ বুলি কয় আৰু বাওঁফালটোক প্ৰকৃতি বুলি কয় প্ৰকৃতিৰ অৰ্থ হৈছে নাৰী জাতি মোৰ যে বাওঁ চকুত চকু পানী ওলাই আছে নহয় মোৰ শোকত মোৰ ভাৰজাই কান্দি আছে বাওঁ চকুই কান্দা মানে প্ৰকৃতি কান্দিছে মই নিজে পোৱা নাই আচৰি কৰিছে সেইকাৰণে বাৰে বাৰে কৈ আছো হাৰজা পুত্ৰই মিলি ৰজা কাটিবলৈ ধৰে ব্ৰাহ্মণ বেশৰী দুয়ো ব্ৰাহ্মণ বেশৰী দুয়ো ৰজা তুমি কিমান দানী প্ৰমাণ কৰি চালো আমি সঁচাকৈ বুজি পালো মহাদানী তুমি আজিৰ পৰা তোমাক মহাভক্ত বুলি জগতে জানিব তোমাৰ ভক্তিৰ পুষ্পাঞ্জলি সদায় মোৰ হৃদয়ত থাকিব প্ৰভু তুমি দয়াৰ সাগৰ প্ৰভু তুমি জগতৰ ঈশ্বৰ তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ
প্ৰভু তোমাক দেখিলো সঁচাকৈ আজি মই ৰজাক আশীৰ্বাদ দি বিদায় মাগিলা অৰ্জুনক চাই কৃষ্ণই এতিয়া বুজি পালানে ধনঞ্জয় ময়ূৰ ধ্বজ ৰজা দানী হয়নে নহয় আজি তোমাক প্ৰমাণ কৰি দেখুৱালো মই শংকৰ দেৱা